নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অমাৱস্যা ৰাতি সন্তানৰ মংগলৰ বাবে কৰক এই বিশেষ উপায়টি। দেখিব সকলো দুখ সমস্যা দূৰ হৈ যাব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে অমাৱস্যাই হওক, একাদশীয়েই হওক, পূৰ্ণিমাই হওক বা সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণেই হওক কিয়, এই যিকেইটা বিশেষ দিন আহে সেই দিনকেইটাত আমি কিছুমান উপায় কৰিব লাগে। যিখিনি উপায় কৰি আমি শুভ ফল লাভ কৰিব পাৰোঁ, এই অমাৱস্যাৰ দিনটিত বিশেষভাৱে দান আদি কৰিব পাৰিলে অধিক পুণ্য লাভ হয়। আৰু এই অমাৱস্যাৰ দিনটিত সন্তানৰ মংগলৰ বাবে এই উপায়টি কৰিব পাৰে। এই উপায়টি হ'ল আটাৰ লগত অলপ চেনি মিলাই মঠিব লাগে আৰু সৰু সৰু লাডু বনাই মাছ থকা পুখুৰীত মাছক খাবলৈ দিলে অত্যন্ত মংগল হয়। এনে কৰিলে সন্তানৰ মংগল হয়। এই লাডু আপুনি 5টাও বনাব পাৰে, 7টাও বনাব পাৰে, 9টাও বনাব পাৰে, 11টাও বনাব পাৰে। আপুনি যেইটা পাৰে সেইটা বনাই দিব পাৰে। অমাৱস্যাকালীন মাছক এই আহাৰ খুৱাব পাৰিলে অত্যন্ত শুভ বুলি কোৱা হয়। আপোনাৰ ল'ৰা ছোৱালীৰ সফলতাৰ কাৰণে এই কামটি কৰিব পাৰে। এই উপায়টি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিকোনো এটি সময়ত কৰিব পাৰে আৰু সন্ধ্যা সময়ত গোসাঁই ঘৰত বা ঘৰৰ ভগৱানৰ থাপনাৰ ওচৰত এটি শুদ্ধ প্ৰদীপ জ্বলাব। সেই প্ৰদীপটিত এটি লং বা কেশৰ বা জালুক দি ভগৱান বিষ্ণুক প্ৰাৰ্থনা জনাব লাগে। গ্ৰহ নক্ষত্ৰ স্থিতি যদি আপোনাৰ বেয়া হৈ আছে তেন্তে শীঘ্ৰেই দূৰ হৈ যাব। শনি আৰু ৰাহুৰ কেতু যদি কিবা দুখ লাগি আছে তেন্তে সকলোখিনি দূৰ হৈ যাব। শনিদেৱ আপোনাৰ ওপৰত কেতিয়াও ৰুষ্ট নহয়। আজিলৈ ইমানেই।